एमएलए दुर्गादास बरुवा कलाइगाव डिग्री फरायसालिमानि गोदानै लुनाय भवनखौ बेखेवदों। दिनै उदालगुरि जिल्लानि कलाइगावनि गिबिसिन डिग्री फरायसालिमानि गोदानै लुनाय भवनखौ बेखेवनाय जायो। फरायसालिमानि भवन लुनायखौ कलाइगाव ओनसोलनि रायजो राजाफ्रा एमएलए दुर्गादास बरुवानिसिम साबायखर जासियो। एमएलए दुर्गादास बरुवा बे गोदानै लुनाय भवनखौ बेखेवनानै गावनि बिबुंथियाव फैगौ 10 मार्चआव बे फरायसालिमानि केम्पासआव 33 कौटि रांनि गंसे आदर्श फरायसालिमानि अन्थाइ खाम्फाखौ आसामनि गिबि मन्त्रि हेमन्त बिश्व शर्माया बेखेवना होगोन होननानै फोरमायो। दिनैनि बे बेखेवनाय हाबाफारियाव बायदि रोखोमनि बेरामजों भुगिनांनाय बेरामि आरो निखावरि नखरनि गुनगोनां फरायसाफोरनो रांखान्थि अनसुंथाइनि चेक राननानै होयो। बे हाबाफारिखौ दैदेनदोंमोन कलाइगाव डिग्री फरायसालिमानि गोरायुं दीपान्जलि चौहरियाया। दिनैनि बे हाबाफारियाव बिटिसिनि बारग' खुंगिरि हाग्रामा महिलारि आरो एमएलए दुर्गादास बरुवानि जोनोम साननि सोमोन्दै खौरां बिजोंनि सिगाङाव मा फोरमायदों खोनासङि। হয়, আজি যদিও প্ৰায় 30-35 বছৰ আগতে এই কলেজখন কালাইগাঁও কলেজখন ডিগ্ৰী কলেজখন আছিলে, কোনো মনপুতি কাম নকৰিলে। গতিকে মই কিছুদিন আগতে মাত্ৰ এবছৰ আগতে মই সভাপতি হৈছোঁ। সভাপতি হৈ 6 মাহ পিছত মই এই গৃহটো নিৰ্মাণ কৰিম বুলি ক'লোঁ। 6 মাহৰ ভিতৰত মই গৃহটো সম্পূৰ্ণ কৰি দিছোঁ। মোৰ লগতে বৰ্তমানৰ ইএম গৰাকীও কিছু অনুদান আগবঢ়াম বুলি কৈছে। আমি ৱেট কৰি আছোঁ, তেখেতৰ অনুদানটো পালে আৰু যদি 2টা ৰুম হয় তেতিয়া পূৰ্ণাংগ কলেজ এখন কৰিবৰ কাৰণে 4টা ক্লাছ কৰিবৰ কাৰণে আমাৰ যথেষ্ট সুবিধা হয়। আৰু যিদিনালৈকে বাকী 2টা ৰুম নহয়, সেই 2টা ৰুমৰ ক্লাছ আমি আগত যেনেধৰণে কৰি আছিলোঁ কালাইগাঁও জুনিয়ৰ কলেজৰ 2টা ৰুমত, সেই 2টা ৰুমত আমি কলেজ চলাই থাকিম আৰু বাকীখিনি ক্লাছ ইয়াত হ'ব। একাংশ ৰাইজে কৈছে যে এটা কেম্পাছত 2খন ডিগ্ৰী কলেজ কেনেকৈ হ'ব পাৰে? নহয়, এতিয়ালৈকে যিখন মডেল কলেজ, সেই মডেল কলেজখন আমিয়ে বহুত কষ্ট কৰি, মাননীয় মুখ্যমন্ত্ৰীৰো কমিটমেণ্ট আছিল, মোৰো কমিটমেণ্ট আছিলে, ৰাইজৰো কমিটমেণ্ট আছিলে, আমি এই কলেজখন ইয়াত পাইছোঁ। আমি আদৰেৰে তেখেতসকলক কলেজখন বহাবলৈ দিছোঁ। আৰু এটা কালাইগাঁৱৰ নিচিনা জনবহুল এৰিয়াত এখনৰ ঠাইত 2খন কলেজ সুন্দৰকৈ চলিব। কাৰণ ইয়াত যিখিনি ফিডাৰ হাই ছেকেণ্ডেৰী আছে, আপুনি আচৰিত হ'ব, এখন কলেজলৈ যিখিনি ষ্টুডেণ্ট লাগে, একমাত্ৰ এইখন হাই ছেকেণ্ডেৰীৰ পৰা এখন কলেজ চলিব পৰা অৱস্থা হৈ আছে। আৰু ওচৰতে কালাইগাঁও হাই ছেকেণ্ডেৰী আছে, ওচৰতে ভোলাবাৰী হাই ছেকেণ্ডেৰী আছে, আৰু ফিডাৰ হাই ছেকেণ্ডেৰী 12খন হ'ল। গতিকে আৰামকৈ ইয়াতে 2-3খন কলেজ চলিব পৰা অৱস্থাত আছে। মই ভাবোঁ 2খনতকৈ অধিক কলেজ হ'লেও চলাত একো অসুবিধা নাই। এইখন কলেজৰ কেন্দ্ৰটো কেতিয়া হ'ব? বাহিৰত পৰীক্ষা দি আছে ল'ৰা ছোৱালীবিলাকে। এই চলিত বিত্তীয় বৰ্ষত আগন্তুক দিনত যিটো পৰীক্ষা হ'ব তাত কৰিম বুলি তেখেতসকলে ইনস্পেকশ্যনৰ অহাৰ সময়ত আমাক কৈ গৈছিল আৰু বিল্ডিংটো লাগে বুলি কৈছিল, আৰু সেইকাৰণে বিল্ডিংটো ইমান তাড়াতাড়িকৈ তৈয়াৰ কৰিল। আজি হাগ্ৰামা জন্মদিন, আপুনি কি ক'ব? আজি আচলতে হাগ্ৰামা ডাঙৰীয়াৰ লগতে মোৰো জন্মদিন। 1 মাৰ্চত ময়ো জন্মিছিলোঁ। গতিকে মই পোনপ্ৰথমে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ এই জন্মদিনত তেখেতক শুভেচ্ছা জনাইছোঁ। তেখেতে যাতে আৰু বেছি শক্তি পায় দলটোক আগুৱাই নিয়াত, ৰাইজৰ কাম কাজ কৰাত যাতে আৰু বেছি তেখেতে শক্তি পায়, তাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই জন্মদিন উপলক্ষে মোৰ ক'বলগীয়া এইখিনি।